যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ আজি পৰ্যন্ত উন্নতি নহ'ল গ্ৰাম্য অঞ্চলসমূহত। কামৰূপ গ্ৰাম্য জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মহাজনপাৰা গনকঝৰ সংযোগী পথৰ মাজত অৱস্থিত হৰহৰীয়া জানে দুৰ্ভোগ ভোগাইছে ৰাইজক। বৰ্তমান আধুনিক যুগত পৰিৱৰ্তনৰ শ্লোগান দি থকা চৰকাৰৰ দিনতো ৰাইজৰ গাঁঠিৰ ধন ভাঙি গঢ়িবলগীয়া হৈছে বাঁহৰ দলংখন। বিগত সময়ত বিভাগীয় কৰ্তৃপক্ষক এই দলংখনৰ কথা কেইবাবাৰো জনাইছিল যদিও আজি পৰ্যন্ত কোনো কাণসাৰ নিদিলে। মহাজনপাৰা গনকঝৰ ধুলাৰা আদি কেইবাখনো গাঁৱৰ ছাত্ৰ ছাত্ৰী স্কুল কলেজলৈ যোৱাৰ পৰা আৰম্ভ কৰি স্থানীয় কৃষক ব্যৱসায়ৰ যাতায়াতৰ একমাত্ৰ পথ। আনকি কোনো এগৰাকী অসুখীয়া ৰোগী নিবলৈও যেন আহিব নোৱাৰে এখন এম্বুলেন্স। এই পথটোত অৱস্থিত যানটোৱে যেন অমানিশা নমাইছে কেইবাটাও চুবুৰীত। সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ লগতে কমলপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক দিগন্ত কলিতালৈ স্থানীয় লোকে আহ্বান জনাইছে যেন কোনোমতে এই পথটোৰে অন্তত এখন এম্বুলেন্সৰ দৰে বাহন যোৱাৰ ব্যৱস্থা কৰি দিয়ে। আমাৰ বৃহৎ এৰিয়াটো কমলপুৰ সমষ্টিৰ হয়। এই তিনিটা চুবা আমি লগ লাগি আছোঁ। গনকঝৰ ধুলাৰা সংযুতি মহাজনপাৰা বালিগুচি যোৱা এই সংযুতি ৰাস্তাটোত আমাৰ সাধাৰণ বাঁহ দি আবেদন কৰি আছোঁ। তাৰ আগত 15 বছৰ কংগ্ৰেছৰ দিনত আমি বহুতবাৰ কিছু এপ্লিকেশ্যন দিয়া হৈছোঁ, কোনো যদি ফিট ব্ৰিজ নাই বুলি কয়। 5 বছৰ বিজেপি চৰকাৰৰ গ'ল, 5 বছৰত আমি নাপালোঁ। এইবাৰ আমি কৰোণা টাইমত কাম বন অফিচ কাছাৰী বন্ধ, সেইকাৰণে আমি ৰাজহুৱা ডেকা ল'ৰাকেইটাক লৈ এই সংযোগী পথটো আমি জালাঙা দি নিজৰ শ্ৰমদানৰ গাঁঠি ধান ভাঙি আমি এইখিনি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু বৰ্তমান যাতে কৰোণাৰ দিন এনেকৈ যাতে মানে খৰা বা জাল নদী আছে, আমাক চাই ডেকা ল'ৰাবিলাকে যাতে চৰকাৰক নধৰি নিজে হাতে কামে কৰি আগবাঢ়ি যাব পাৰে, ডেকা ল'ৰাবিলাক যাতে আগুৱাই নিব পাৰে। কমলপুৰ সমষ্টিৰ নতুন বিধায়ক দিগন্ত কলিতা দেৱে সঁচা নাই মিছাই এইখিনি বস্তু চাই গ'লে আমি নিশ্চয় আমি সুখী হ'ম। আৰু ৰাইজৰ ৰাস্তা পদূলিখিনিও চাই যাওক। আমাৰ কমলপুৰ সমষ্টিৰ বৰদেশী জিপিৰ আমাৰ সভানেত্ৰী আছে, কিন্তু সভানেত্ৰী কোনোদিন আমাক চাবাই অহা নাই। কিন্তু ইলেকশ্যন টাইম হৈছে তাৰ পাছত আমাক অহা নাই। কথা আমাৰ মহোদয় MLA মহোদয় আহি চাই আমাক কিবা এটা শুশ্ৰূষা কৰিলে ভাল পাওঁ। আৰু ক'ৰবাত জনোৱা মানে আমি ধৰচোন বহুত জনা হৈছে, কিমান কম, ইমানটো নাম ক'ব নোৱাৰোঁ আমি। কিমানখিনি নাম কম, নাম ক'বৰ কাৰণে আমাৰ হিচাপে নাই। বহুত জনা হৈছে। আমাৰ মুখীয়া মানুহবিলাক আছে, তেখেতসকলেতো বুঢ়া হৈ গ'ল, কিমান মানুহ বহুত সমস্যাত পৰি গৈছে। আৰু ক'ব লগা নাই। আৰু মই অনুৰোধ এইখিনি বস্তু জানো ভাল কৰি দিয়ে, আমি যেন অহা যোৱা কৰাৰ সুবিধাটো হয়। আমি এইটো কোৱা নাই যে 1 বছৰতে দলংখন পূৰা ডাঙৰ বহুত ডাঙৰকৈ পাকাৰ দলং এখন লাগে, আমাৰ সেইটো বিচৰা নাই। আমি জানো যাতায়াত কৰাৰ অসুবিধা নহয়, সেইখিনি মই বিচাৰিছোঁ। ধন্যবাদ। মই এইখিনি কৈ গোৰেশ্বৰৰ পৰা সত্যব্ৰত দাস, গণতন্ত্ৰ অসম।